আজি মোৰ ৰাতিৰ সাজত আছে পাৰ মাংস সেইকাৰণে মই অলপমান আলু কাটি লৈছোঁ আৰু এফালে পিঁয়াজ অলপমান কাটি লৈছোঁ আদা নহৰু থেতালি লৈছোঁ আৰু শুকান জলকীয়া দুটা লৈছোঁ আৰু জালুকৰ গুড়ি অলপ লৈছোঁ পাৰ মাংস বনাবলৈ যিহেতু বেছি মছলাৰ প্ৰয়োজন নাই সেইকাৰণে মই বেছি মছলা লোৱা নাই প্ৰথমে কেৰাহীখন গৰম হ'বলৈ দি শুকান জলকীয়া দি আদা নহৰু পিঁয়াজ গোটেইখিনি একেলগে দি ভাজি লৈ মাংসখিনি দি দিছোঁ মাংসখিনি দি অলপমান ভাজি লৈছোঁ ভাজি লৈ হালধি দি দিছোঁ তাৰপিছত সোৱাদ অনুসৰি অলপমান নিমখ দি দিছোঁ নিমখ দি অলপমান জিৰা দি দিছোঁ জিৰা দি অলপমান গোটেইখিনি ভাজি লওঁ ভালদৰে ভাজি লৈ পানী দি দিছোঁ পানী দি মাংসখিনি উতলিবলৈ দিলোঁ উতলিবলৈ দি অলপমান গেছটো কমকৈ দিব লাগে তেতিয়া অলপমান ভাল হয় আৰু এয়া মোৰ মাংস ৰেডি আৰু এইফালে বাবুক ভাত খাবলৈ দিলোঁ আজিৰ কাৰণে বাই বাই।